আমাৰ দেউতাই মানে একবাৰ পৰিলে ইয়াতে। এইটো মিটাৰটো ডিজিটেল প্লাছ এনালগ আছে। হেল্ল' হোৱাটছআপ এণ্ড ৱেলকাম বেক টু দ্য চেনেল। তো আজি মই আছোঁ ইয়াতে জংঘলত মানে। তো আজি মই আপোনালোকক মানে মোৰ লগত মানে এখন বাইক আছে প্লেটিনা 110 ABS। তো এইখন মোৰে হয় বাইকখন। তো ইয়াৰ কিছুমান ভাল বস্তু আৰু কিছুমান বেয়া বস্তুখিনি আপোনালোকক মই আজি দেখাই আছোঁ। মানে তেতিয়া আপোনালোকে গম পাব যে প্লেটিনা 110 ABS ল'ব লাগে নে নালাগে। তো মই ইয়াৰ বেয়া বস্তুখিনি আগতে কৈ আছোঁ, সেইখিনি আগতে চাই লওক আপোনালোকে, তাৰপিছত ভাল বস্তুখিনি কৈ আছোঁ কি। তো প্ৰথমতে বাইকখন চাই লওক, এইখনেই হ'ল বাইকখন। তো মই ইয়াৰ মানে লুকিং গ্লাছকেইটা ওলাই থৈছোঁ, কাৰণ আমাৰ ঘৰত মানে সৰু জেগাটো, সেইটো কাৰণে মানে লাগি থাকে ইফালে ইফালে, তো ওলাই থৈছোঁ, ইমান কিবা নাই তাৰ কাৰণে। তো ইয়াৰ প্ৰথম ডিছএডভান্টেজ হ'ল ব্ৰেকিং। তো ইয়াৰ ব্ৰেকিংটো মানে বহুত দুৰ্বল দেই গাইজ। ইয়াতে যদি মানে আপুনি ক'ৰবাত যদি লিন মাৰে কিবা মাৰে, পিছৰ ব্ৰেকটোক একদম ভৰসা নকৰিব, কাৰণ আমাৰ দেউতাই মানে একবাৰ পৰিলে ইয়াতে এই ব্ৰেকটোৰ কাৰণে, কাৰণ এই ব্ৰেকটো একদম দুৰ্বল। জাষ্ট কি কৰি আছা, এইটো ব্ৰেকটো মানে বনাই দিবা ভালকৈ। আৰু ইয়াৰ ফ্ৰণ্ট ব্ৰেকটো অলপ প্ৰব্লেম দিয়ে মাজে মাজে, তো ইমানো প্ৰব্লেম নিদিয়ে, ABSটো অন অফ হৈ যায় কেতিয়াবা। আৰু লগতে ইয়াৰ ছেকেণ্ড ডিছএডভান্টেজ হ'ল ইয়াৰ গিয়াৰ বক্স। মাজে মাজে গিয়াৰ বক্সটো আটকে, বহুত আটকে, মানে মোৰ 4-5 বাৰটো নহয়, বহুতবাৰ আটকে মানে। এইয়া মানে মোৰখনতে মাত্ৰ হয়নে আৰু বেলেগৰো হয়, সেইটো কমেণ্ট কৰিবচোন। তো মোৰখনত মানে মাজে মাজে গিয়াৰটো আটকে, ক্ৰেক ক্ৰেক কৰে, সেইটোৰ কাৰণে। তো থাৰ্ড ডিছএডভান্টেজটো ক'লোঁ আপোনালোকক। তো আৰু লাইটিং, ফ'ৰ্থ ডিছএডভান্টেজ লাইটটো পাৱাৰটো বহুত কম। তো এনেই ভিজিবল হয়, কিন্তু যেতিয়া আপুনি হাইৱেত যাব ন, আগৰ পৰা যেতিয়া গাড়ী আহিব তেতিয়াহ'লে একদম মানে দেখা নোপোৱা হৈ যায়। আৰু আপাৰ ডিপাৰটো ইমান ভাল নহয়, ডিপাৰতে চলাব লাগে বেছিভাগ। তো আপাৰ মাৰিলে মানে তলৰফালে দেখা নাপায়, তথাপিও এডজাষ্ট কৰি কিনে অলপমান পৰা যায়, কিন্তু এইটো প্ৰব্লেম দিয়ে আৰু ইয়াতে। তাৰপিছত হ'ল ইয়াৰ চেইনৰ প্ৰব্লেম। চেইনটো মানে যদি আপুনি 2-3 বাৰ মানে ছাৰ্ভিচিং দিয়ে, তথাপিও ভালেই হৈ থাকিব, কিন্তু যদি ছাৰ্ভিচিং নিদিয়ে ন, এইটো চেইনটো ঢিলা হৈ যায় থাকে বাৰে বাৰে, মানে ক্ৰেক 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 লাগি থাকে ইয়াতে চেইন বক্সত। বাকী বাইকখন ভালেই, ইমানো বেয়া নহয়, এনে নৰ্মেল ইউজৰ কাৰণে ভাল। কিন্তু অফ ৰ'ডিং কৰিব যদি বিচাৰিছে এইখন লগত, কিন্তু নহ'ব এইটো। যেতিয়া আৰু যাব না, পূৰা আপত যেতিয়া যাব, তেতিয়া মানে একদম চাউণ্ড মানে শুনিব লগা হৈ যায় আৰু। তো একদম মানে চাউণ্ডটো সেনেকা হৈ যাব আপোনাৰ অৱস্থা। তো এতিয়া মই ইয়াৰ ভাল বস্তুখিনি কৈ দি আছোঁ। ভাল বস্তু বহুত আছে ইয়াতে ক'ব লগা। এডভান্টেজ, তো ডিছএডভান্টেজটো ক'লোৱে, বহুত কেইটা নাই, তথাপিও আছে আৰু। তো প্ৰথম এডভান্টেজ হ'ল ইয়াৰ মাইলেজটো বহুত মানে দিয়ে আৰু মাইলেজটো একদম। আপুনি 1 লিটাৰ ভৰাব, কেতিয়া ভৰাইছে পাহৰি যাব। তো মই মানে 1 লিটাৰত কমচে কম দিয়ে পায় 75 মান দিয়ে আই থিংক, যিখিনি মোৰ এক্সপিৰিয়েঞ্চ। তো 1 লিটাৰত সেইখিনি দিয়ে পায়। তাৰপিছত ইয়াৰ হ'ল ছিটটো বহুত কমফৰ্টেবল হয় দেই, ছিটটো বহুত কমফৰ্টেবল। এই চাই লওক, ছিটটো কমফৰ্টেক, এনেই দিয়া নাই কমফৰ্টেক বুলি কিনে। তো ছিটটো বহুত কমফৰ্টেবল হয়। আৰু তাৰপিছত গিয়াৰত মানে গিয়াৰটো একদম ধুনীয়া আৰু NSত যেনেকুৱা আছে, মানে ইটো নাই যেনিবা NSত, কিন্তু এই গিয়াৰ বক্সটো মানে গিয়াৰৰ এইডাল বহুত ভাল, গিয়াৰটো লগাব পৰা যায়। তাৰপিছত হ'ল ইয়াৰ ফুটৰেষ্ট। ইয়াৰ দৰে ফুটৰেষ্ট আপুনি ক'তো নাপাব, কোনো এখন বাইকত নাপাব, আগতে কৈ দিলোঁ। এই ফুটৰেষ্ট চাওক, পূৰা একদম ধুনীয়া ফুটৰেষ্ট। তাৰপিছত মিটাৰটো ফাটি গৈছে। এই ব্ৰেকটো যে প্ৰব্লেম ক'লোঁ ন আপোনালোকক, তো ব্ৰেকটো যে ক'লোঁ প্ৰব্লেম দিয়ে বুলি কিনে, তাৰ কাৰণে এইটো ফাটি গৈছে। দেউতা পৰিছিল মানে এইখিনিত। আৰু এইটো মিটাৰটো ডিজিটেল প্লাছ এনালগ আছে ইয়াতে। তো ইয়াতে গিয়াৰ শ্বিফ্টাৰ আছে। গিয়াৰ শ্বিফ্টাৰটো দিয়াৰ কাৰণে ভাল আৰু আপোনালোকে গিয়াৰটো যিমান নাম্বাৰ আছে দেখাই থাকে, গিয়াৰটো আহি থাকে আৰু দেখাই থাকে।
তো গাইজ মানে এই যে মিটাৰটো দেখাই থাকে এইটো এটা এডভান্টেজ ইয়াৰ। তো গিয়াৰ যিমান নাম্বাৰত থাকিব সিমান নাম্বাৰত দেখাই থাকে মানে এইটো গিয়াৰটো। আৰু মোৰ বাইকখন এইখিনি চলিল এতিয়া। তো তাৰপিছত আছে আৰু এইটো কিকটো যে ইয়াতে এটা বাম্প দিয়া আছে মানে এইটো এটা এডভান্টেজ। এইটো মানে মাৰিলে নালাগে আৰু ইয়াতে লোহাটোত যাতে স্ক্ৰেচ নহয় আৰু এইটোৰ কাৰণে। আৰু ABS-ৰ প্ৰটেক্টৰ এইবিলাক ABS মানে এইবিলাক ব্ৰেকৰ প্ৰটেক্টৰ। আৰু ইয়াতেও আছে ABS প্ৰটেক্টৰ এইবিলাক। তো আৰু ছাছপেনশ্যনডাল ইমান এটা ভাল নহয়, তথাপিও এনে নৰ্মেল ইউজৰ কাৰণে ভাল আৰু ছাছপেনশ্যনটা। তো আৰু এলয়কেইটা চাব ভাল লাগে, এলয়কেইটা এলয় নিচিনা দেখা পায়, নিচিনা দেখা পায় দেই। এলয় আছে, এইটো এটা এডভান্টেজ ভাল আৰু। তাৰপিছত দুটা চাইডে এইটো দিয়া আছে, পিছতো আছে ড্ৰাম এটা, আৰু এইটো ABS পায়। তো এইখিনিয়ে ইয়াৰ ডিছএডভান্টেজ আৰু এডভান্টেজখিনি। তো ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কভাৰটো লগা আছে কাৰণে কিজানি অলপমান বেয়া দেখা পাইছে, ইটা চাইডে অলপমান কিবা এটা হৈ থাকে মানে খাই থকা নিচিনা হৈ থাকে। তো ভিডিঅ'টো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজিৰ কাৰণে এইখিনিয়ে ক'লোঁ। আপোনালোকে এতিয়া বাইকটো লয় নে নলয় সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আৰু আপোনাৰ ইউজৰ ওপৰত। তো টিল দেন টাটা, বাই বাই।